মাজুলী সমষ্টিৰ উপনিৰ্বাচনৰ আসন্ন ইতিমধ্যে মাজুলী সমষ্টিক লৈ আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা ঘুনুকঘানাকৈ ৰাজ্যৰ ৰাজনৈতিক মহলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি খবৰ ওলাইছে সেই মৰ্মে মাজুলীত অনুষ্ঠিত কৰা হৈছে অসম জাতীয় পৰিষদৰ প্ৰথমখন কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আহি থাকিবলগীয়া দিনসমূহত অসম জাতীয় পৰিষদৰ যোগেদি অসমৰ মানুহৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ যি স্বপ্ন আপোচবিহীনভাৱে জাতীয় জীৱনক স্বাভিমানেৰে আগবঢ়াই লৈ যোৱাৰ যিটো মন লক্ষ্য শক্তিশালী জাতীয়তাবাদৰ ভেটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজিৰ দিনটোত আমি সংকল্প গ্ৰহণ কৰিম আৰু আমি আমাৰ এই সংকল্পৰ যোগেদি অনাগত দিনত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীৰ লগত একত্ৰিত কৰি তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰি তেওঁলোকৰ সামাজিক ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ভাষা কৃষ্টি সংস্কৃতিক সুৰক্ষা দিবৰ কাৰণে প্ৰয়োজনীয় যিটো পৰিকল্পনা বা যিটো চিন্তা সেই চিন্তাক সাকাৰ ৰূপ দিবৰ কাৰণে আহি থাকিবলগীয়া দিনসমূহত জাতীয় পৰিষদ দৃঢ় প্ৰতিজ্ঞ আমি সংকল্পবদ্ধ অতি সততা নিষ্ঠাৰে আমি অসমৰ সমাজ জীৱনক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু সেই যিটো চিন্তা সেই চিন্তা আগন্তুক দিনতো অতি শক্তিশালী ৰূপত আমি আগবঢ়াই লৈ যাম একেটা দিনতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিছে মঙলদৈ বিজেপি কাৰ্যালয় স্বভাৱসুলভভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিও সমগ্ৰ ৰাজ্যৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল এফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জাতীয়তাবাদী অংগীকাৰ আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা কেতবোৰ পদক্ষেপ তাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মাজুলীৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলে কিমান ভোটত হাৰিব ঠিকনা নাই তেওঁলোক বিলুপ্ত হলেনো আমি কাৰ লগত খেলিম তেওঁলোক থাকিলেতো ভাল পাওঁ আমি নহলে এনেকুৱা এটা অৱস্থা আছে যে সন্মুখত গোলকিপাৰ নাই গোল দি থাকিব লাগে এটা মাজুলীত ইলেকশ্যন আছে কিমান ভোটত হাৰিব গন্তি কৰি তত নহব এটা কাৰ লগত খেলিম গতিকে তেওঁলোক জীয়াই থাকক আমিতো বিচাৰিছোঁ বিধায়ক জইন কৰিব বহুতে জইন কৰিব কিন্তু ঘটনাটো হ'ল যে বাৰে বাৰে ইলেকশ্যন পাতি থাকিলে মানুহে বেয়া পায় গতিকে মাজুলীত হওক মাজুলীৰ পিছত আমাৰ পৌৰ নিগম হওক গুৱাহাটীত পৌৰ নিকায় হওক তাৰপিছত আকৌ লাহে লাহে উপনিৰ্বাচন পাতি থাকিম একেটা দিনতেই মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস আৰু মঙলদৈত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি কাৰ্যালয় উদ্বোধন নকলেও বুজিব পাৰি মাজুলীক লৈ কিমান তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পিছে আগন্তুক দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ক'ত ক'ত বিজেপি কাৰ্যালয় উদ্বোধন কৰে সেয়া হ'ব লক্ষণীয় পিছে প্ৰতিষ্ঠা দিৱস বছৰত এবাৰেই নিউজ ডেস্ক ৰিপৰ্ট ৰাফটাৰ 7 নিউজ